মৃত্যুৰ সৈতে যুঁজি আছোঁ। নাজানো মই যুঁজত জয়ী হওঁ নে পৰাজয় হওঁ। কিন্তু তাৰ আগতে কওঁ আজি মোৰ এই অৱস্থা কিয় হৈছে। আজিৰ পৰা বছৰ আগৰ কথা। তেতিয়া মই এটা RD ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছিলোঁ। সকলো ঠিকেই আছিল তেতিয়ালৈকে। সেই সময়তে মোৰ জীৱনলৈ আৰু আমাৰ কলেজলৈ বৰষা নামৰ ছোৱালী আহিল। তাইক প্ৰথম দেখিয়ে মোৰ তাইক ভাল লাগিছিল আৰু মই তাইৰ প্ৰেমত পৰি গৈছিলোঁ আৰু তাইক ভাল পাবলৈ ষ্টাৰ্ট কৰিছিলোঁ। এনেকৈ আৰম্ভ হৈছিল মোৰ প্ৰেম কাহিনী। মই কলেজত তাইক সদায় ফ'ল' কৰিব লৈছিলোঁ। ক্লাছ নকৰি মই সদায় তাইৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ। এনেকৈ কেনেকৈনো মোৰ এটা ছেম পাৰ হৈ মই 3rd ছেমিষ্টাৰ পালোঁ গমেই নাপালোঁ। অৱশেষত মই এদিন সিদ্ধান্ত ল'লোঁ যে মই তাইক মনৰ কথা ক'ম। মনত বহুত সাহস গতাই লগৰ দুটাক লগত লৈ তাইৰ কাষলৈ গ'লোঁ। মোৰ লগৰ ৰাজাই তাইক মাতি দিলে। মই ভয়ে ভয়ে তাইক সুধিলোঁ, যদি বেয়া নোপোৱা তোমাৰ লগত মিনিট কথা পাতিব পাৰোঁ নেকি? তাই ক'লে, ঠিক আছে। মই বহুত সাহস কৰি তাইৰ লগত চিনাকি হ'লোঁ আৰু তাইক মোৰ মনৰ কথা ক'লোঁ। তাই মোক এদিন সময় বিচাৰিলে। ইয়াৰ পিছত মই ঘৰলৈ গুচি গ'লোঁ। সেইদিনা গোটেই ৰাতি মোৰ টোপনি নাহিল। এনেকুৱা লাগিছিল কেতিয়া ৰাতিপুৱা হ'ব আৰু কেতিয়া মই এনচাৰ পাম। অৱশেষত ৰাতিপুৱা হ'ল। সেইদিনা মই সোনকালে শুই উঠি কলেজ গ'লোঁ। কিন্তু কলেজ গৈ দেখিলোঁ তাই অহা নাই। সেইদিনা গোটেই দিনটো মই তাইৰ বাবে বাট চালোঁ, কিন্তু তাই নাহিল। অৱশেষত সেইদিনা মই কলেজত ক্লাছ নকৰাকৈ ঘৰলৈ গুচি আহিলোঁ। পিছদিনা ৰাতিপুৱা আকৌ কলেজ গ'লোঁ আৰু কলেজ গৈ দেখিলোঁ তাই লগৰ কেইজনীৰ লগত কথা পাতি আছিল। মই লাহে লাহে তাইৰ ফালে আগবাঢ়ি গ'লোঁ। তাই মোৰ ফালে আগবাঢ়ি আহিল আৰু মোক ক'লে, পৰহি গোটেই ৰাতি মোৰ টোপনি নাহিল। অকল তোমাৰ কথা ভাবি থাকোঁতে গ'ল। মই এনচাৰ দিম বাৰু, কিন্তু তাৰ আগতে তুমি মোক এটা কথাৰ উত্তৰ দিয়া। তুমি যদি কেতিয়াবা মোতকৈ ধুনীয়া ছোৱালী পোৱা মোক এৰি যাবা নেকি? মই উত্তৰ দিলোঁ, মই তোমাক বহুত ভাল পাওঁ আৰু কেতিয়াও তোমাক এৰি নাযাওঁ। তোমাৰ কাৰণে যদি প্ৰয়োজন হয় মই পৃথিৱী এৰি যাম, কিন্তু কেতিয়াও তোমাক এৰি নাযাওঁ। ইয়াৰ পিছত তাই য়েছ এনচাৰ দিলে আৰু আমি নাম্বাৰ এক্সচেঞ্জ কৰিলোঁ। এনেকৈ আৰম্ভ হ'ল মোৰ লাভ ষ্টৰী। ইয়াৰ পিছত মই তাইক কলেজত সদায় লগ কৰিব ল'লোঁ। আমি ডেটিঙত যাব ধৰিলোঁ। কেতিয়াবা আকৌ চিনেমা চাব যাওঁ। লগ নাপালে আমি ফোনত কথা পাতোঁ। এনেকৈ আমাৰ ভালপোৱা চলি থাকিল। সকলো ঠিকেই আছিল তেতিয়ালৈকে। কিমান যেন সপোন আৰু আশা আছিল তাইক লৈ। কিন্তু অসমীয়া ভাষাত এষাৰ কথা আছে, ভবা কথা নহয় সিদ্ধি আৰু বাটত আছে কণা বিধি। মোৰ জীৱনৰ শনি মোৰ কাৰণে ৰৈ আছিল। আমাৰ ভালপোৱা প্ৰায় বছৰে হৈছিল। এদিন হঠাৎ তাই মোলৈ কল কৰিলে, আজি মোক পাৰ্কত লগ কৰিবা, এটা ইম্পৰ্টেণ্ট কথা আছে। মই সুধিলোঁ, হঠাতে এনেকুৱা কি কথা ওলাল? তাই ক'লে, লগ কৰিব আহিলে গম পাবাই নহয়। ইয়াৰ পিছত তাই ফোন কাটি দিলে। মই কল কৰিলোঁ, কিন্তু তাই ৰিচিভ নকৰিলে। মেছেজ কৰিলোঁ, ৰিপ্লাই নিদিলে। মই পাগলৰ দৰে হৈ পৰিছিলোঁ। ঘড়ী চালোঁ, বাজিল। মই অলপো পলম নকৰাকৈ পাৰ্কত ঢাপলি মেলিলোঁ। গৈ পাই দেখিলোঁ তাই পাৰ্কত মোৰ কাৰণে ৰৈ আছে। মই তাইৰ কাষলৈ গ'লোঁ আৰু তাইক সুধিলোঁ, কি হৈছে তোমাৰ? কিয় তুমি এনেকুৱা ব্যৱহাৰ কৰিছা আৰু কি কথা ক'ব লগা আছে? তাই এটা কথাই উত্তৰ দিলে, তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা, মোক তুমি পাহৰি যোৱা। তাইৰ কথাটো শুনিয়ে মোৰ বুকুখনত এক অবুজ শিহৰণে খুন্দা মাৰি ধৰিছিল, যিটো মই বুজাব বা প্ৰকাশ কৰিব নোৱাৰোঁ। মাথো যি এই পৰিৱেশৰ সন্মুখীন হৈছিল সিহে বুজিব। মোৰ দুচকুৰে চকু পানী বৈ গৈছিল। তথাপি মই মুখত এটা হাঁহি মাৰি ক'লোঁ, মোৰ অবিহনে যদি তুমি সুখী হ'ব পাৰা তেন্তে মই আঁতৰি যাম তোমাৰ জীৱনৰ পৰা। কিন্তু তাৰ আগতে তুমি কিয় এনেকুৱা কৰিছা সেইটো জানিব পাৰিম নেকি? তাই ক'লে, মোক চাবলৈ এটা ONGC চাকৰি কৰা এটা ল'ৰা আহিছে। বাপেকে প্ৰফেচাৰ কৰে আৰু মোৰ মা পাপাই তাৰ লগত মোৰ বিয়া ঠিক কৰিছে আৰু মই মা পাপাৰ কথা পেলাব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ, সেইটো কথা। মই আৰু কিবা এটা ক'ব লওঁতেই তাই মোক ক'লে, প্লিজ তুমি মোক বাধা নিদিবা। কথাখিনি শুনি মোৰ বহুত দুখ লাগিছিল আৰু হৃদয়খন ভাগি গৈছিল মোৰ। কিন্তু তথাপিও মই কিবা
ক'লে কান্দিলে তাই দুখ পাব বুলি মুখত এটা মিঠা হাঁহি মাৰি ক'লোঁ, তুমি এইটো কেনেকৈ ভাবিব পাৰিলা যে মই তোমাক বাধা দিম? তুমি মোক ভাল নাপালেও মই তোমাক সঁচা ভাল পাওঁ। মই বিচাৰোঁ তুমি সদায় সুখী হোৱাটো। তুমি মোক কৈছা পাহৰি যাবলৈ, মই তোমাক পাহৰি যাব নোৱাৰোঁ। কিন্তু তোমাৰ সুখৰ কাৰণে মই তোমাক পাহৰি যোৱা অভিনয় কৰিব পাৰিম। আজি তুমি তোমাক এৰি যাব কৈছা, কিন্তু আজি অলপ দিনৰ আগতে তুমিয়ে মোক সুধিছিলা মই তোমাক এৰি যাম নেকি? মই উত্তৰ দিছিলোঁ, মই তোমাক কেতিয়াও এৰি নাযাওঁ। তোমাৰ কাৰণে যদি প্ৰয়োজন হয় মই এই পৃথিৱী এৰি যাম। তোমাৰ কাৰণে আজি মই পৃথিৱী এৰি যাবলৈ সাজু। সঁচাকৈ কৈছোঁ জান। এনেকৈ মোক এৰি যোৱাতকৈ তুমি মোক একেবাৰে মাৰি যোৱা হ'লেহেঁতেন মই সুখী হ'লোহেঁতেন। ইয়াৰ সলনি তুমি মোক যদি মোৰ জীৱনটো বিচাৰিলাহেঁতেন মই হাঁহি হাঁহি দি দিলোহেঁতেন। তথাপি তুমি ভয় নাখাবা, মই তোমাক অভিশাপ নিদিওঁ। কিয়নো যাক সঁচা ভাল পোৱা যায় তাই আমাক লাগিলে যিমানেই দুখ নিদিয়ক কিয় তাইক কেতিয়াও বেয়া পোৱা নাযায়। তাইক মাথোন মৰম কৰা যায়, ভাল পোৱা যায়। ইয়াৰ পিছত মই গুচি আহিলোঁ। সেইদিনা ৰাতি মই জীৱনত প্ৰথম ড্ৰিংকছ কৰিছিলোঁ আৰু সেইদিনা ৰাতিয়েই মই ড্ৰিংকছৰ নিচাত বাইক এক্সিডেণ্ট হ'ল। তেতিয়াৰ পৰাই আজিলৈকে এমাহ মই হস্পিটেলত চেঞ্চ নাইকিয়া হৈ পৰি আছোঁ। কিয়নো এক্সিডেণ্টত মই মূৰত দুখ পাইছিলোঁ আৰু আজি মই এমাহৰ পিছত আকৌ চকু মেলিছোঁ আৰু মৃত্যুৰ সৈতে যুঁজি আছোঁ। আৰু আজিও চকু মেলি মৃত্যুৰ সৈতে যুঁজি থাকোঁতে তাইৰ কথা মনলৈ আহিছে। কাইলৈ তাইৰ বিয়া, কিন্তু আজি মই মৃত্যুৰ সৈতে যুঁজি আছোঁ এতিয়া, আৰু মোৰ জীয়াই থকা ইচ্ছাও নাই। ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, তাই সদায় সুখী হওক আৰু আজিয়ে মোক মৃত্যু দিয়ক, যাতে তাইৰ বিয়া হোৱাৰ আগতে মই এই পৃথিৱী এৰি যাওঁ। কিয়নো মই জীয়াই থকা অৱস্থাত তাই আন কাৰোবাৰ হোৱাটো সহ্য কৰিব নোৱাৰোঁ। গতিকে এতিয়া মোৰ অপেক্ষা মাথোন মৃত্যুলৈ আৰু তাইৰ অপেক্ষা কাইলৈ তাইৰ বিয়ালৈ। ধন্যবাদ বন্ধুসকল। যদি কাহিনীটো শুনি ভাল পায় এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।